Damn you today. Hey guys, welcome to back my YouTube channel Dhruva Saloi. পুৱাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ মানে আজি যাম আমি পিকনিক খাবা মই পুৱা 7:30 উঠিলোঁ মানে আজি ভূমিকম্প দিছিল সাৰ পাইছিলোঁ উঠি ধুনীয়াকৈ গা চা ধুই চাহ তাহ খালোঁ খাই কিনে ধুনীয়াকৈ কাপোৰ পিন্ধি এতিয়া আমি যাম পিকনিক এতিয়া আমি ঘৰৰ পৰা যাম ৰঙিয়াক লাগি ৰঙিয়াত আমাৰ কম্পিউটাৰ চেণ্টাৰৰ পৰা বাছ আহিব তাৰ পৰা আমি যাম পিকনিক খাবা জাগাটো ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব এতিয়া আমি ই ৰিক্সাত যাই আছোঁ মানে ছাৰে ফোন কৰি আছে বাছ আহিবলৈ বাচিয়ে মই যিমান পাৰোঁ ক্লিপ ল'ম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম মানে যিহেতু নিউ ভ্লগাৰ মই মানে লাজ লাগে অলপ সেইকাৰণে অলপমান টান লাগে আৰু কথা কৈ থাকোঁতে আমি আহি পালোঁ পিকনিক প্লেচ মানে আৰু অলপমান যাবা আছে আৰু এইটো হৈছে বৰাপানী উমিয়াম লেক ছাৰ ঘোঁৰা দেখা নাই গাদ্দাৰি কৰিবে যুগে যুগে প্রতীক খোঁজে ফাইনেলি গাইজ আমি আহি পালোঁ পিকনিক প্লেচ মেঘালয় আৰু এই মেঘালয়ৰ জেগাটোৰ নাম মই কৈ দিওঁ lum'er পেংগেনেট মানে আমি ভালকৈ নাজানো জেগাটোৰ নাম তথাপি আপোনালোকক কৈছোঁ গুগলত চাৰ্চ কৰি চাব আৰু মইতো দি থাকিম ভিডিঅ'ত আৰু পিকচাৰ পাই থাকিব আৰু জেগাটোতো বহুত ভাল লাগে গাইজ একবাৰ চাই লওক জানে কা চাহে মন কি মজা এটা ভিউ আৰু এটা ফটো কেনেকুৱা হ'ব ভাবিলে আচৰিত মোবাইলত যেনেকৈ চাইছিলোঁ মানে কি আৰু ফটোতকৈ ৰিয়েলত বেছি ভাল দেখি গাইজ আৰু মই ইয়াতে আহিকিনে এটা কথা গম পাইছোঁ মানে ইয়াতে পেচাব কৰিব লগা হ'লে 10 টকা আৰু মানে কি আৰু সচ পেচাব কৰিব লাগে 10ৰ পৰা 30 ভিতৰত পইচাটো দিব লাগে মানে ইয়াতে এনেকুৱা এটা ৰুল য'তে ত'তে পেচাব কৰিব নেদে এইটো ভাল নিয়মে ভাল লাগে মানে জেগাটো ভালে থাকে ভালে কৰিছে আৰু মোৰ লগত কোনে কোনে আহিছে মই দেখি আছোঁ আপোনালোকে চাই থাকিব তাতে খাই চাই আহি ল'লোঁ আমি ধুনীয়াকৈ ব্ৰেড চেট আৰু তাতে আমি ফটো আৰু ভিডিঅ' তুলি আছোঁ তাৰপিছত ইয়াতে ফটো তোলা ধুনীয়া প্লেচ আছে এয়া আমাৰ বাইক ইয়াতে ঝিলনিত উঠি আছে আৰু এই ৰখি আছে কেনে লাগছে এইখিনি ইয়াতে ভিডিঅ' কৰি আছোঁ নপলি ৰক্ষা তই ময়ো উঠিম কিন্তু দে লগটো খুলি দি ঝিলনিত উঠি আছে আৰু উঠি কিনে আটা মাৰি আছে Oh damn you today! It's a mouth guys. दिल का जो हाल है वो तुझे कैसे बयां करे कह दे तुझे या दिल में रखे बोलो न क्या करे दिल जो तुम्हारा গাইছ আমি এতিয়া ভাত খাওঁ ভাত দিছি ধুনীয়াকৈ চবে বহি লৈছে একদম গ্ৰুপটো আমাৰ আপোনালোকে চাওকচোন একবাৰ আমাক মাংস কিমান দিছে আৰু কেনেকৈ দিছে ধুনীয়াকৈ ভাত চাত খালোঁ আৰু এতিয়া আহিছোঁ আমি অলপ মানে ফুৰিব মানে চাব আহিছোঁ যামেই যিহেতু আৰু ভাত আঞ্জা কেনেকুৱা আছে হা একদম ভাত আঞ্জা মজা আছে কিন্তু নিমখ কম হৈছে গোটেইকেইখন আঞ্জাত কিয় বা ছাৰহঁতে নিমখ কমকৈ খাই নেকি আমি গোটেইকেইখন আঞ্জাতে নিমখ কম পাইছোঁ মাংস খাবাই দিছি পইচা 700 যিহেতু আমি মাংস সেইকাৰণে খাইছোঁ বহুত এই যে ছাৰহঁতে ভাত খাই আছে তাতে লাষ্ট টাইম আমি একবাৰ চাব আহিলোঁ গোটেইখিনি জেগা আমি একলা অহা নাই গাইজ বহুত মানুহ পিকনিক খাব আহিছে চাওক বাছ চাওক একবাৰ বহুত মানুহ পিকনিক খাব আহিছে ইয়াতে ঠাণ্ডা লাগছে না কৈছে এতিয়া সোনকালে যোৱা ইগনোৰ কৰিব নোৱাৰি যি এটা উঠি আছে সেইখিনি আপলোড কৰিবই লাগিব মই মোক নলবেৰে ভাষা বুলি কয় মানুহে ভাত চাত ধুনীয়াকৈ হৈ গ'ল আমাৰ সকলোৰে একদম তাৰে পিছত ফটো চটো তোলা হ'লে এতিয়া এইকাৰণে আমি যাব ওলাইছোঁ চাই এই জেগাখিনি আহি বহুত ভাল লাগছে মানে এইটো এটা এক্সপিৰিয়েঞ্চ আৰু মানে হয়তো পিছলৈকে নাহিলোঁ হয় বা এইটো জেগা দেখা নাপালোঁ কিন্তু পিকনিকত আহি কিনি বহুত ভাল কৰিছোঁ মই আৰু আকৌ কৈ নাথাকোঁ আপোনালোকে মোৰ পিছৰ ভিডিঅ'খিনি অলপ এনজয় কৰক মানে ডেন্স চেন্স হ'ব
চকুৰ মৰমে পাগল 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 কৰি গ'ল বেলেগ কৰি দিছি এতিয়া কলৈ যাওঁ दिल बड़ा बेईमान तेरे लिए शैतान मेरी ना एक माना तेरे जीते मैं जीतू देखोगी देखा तो लगे मुझसे सारा तेरा गिटाई मुझे तो नच नच गई लगी गई तुम्हारा चलते चलते लग गई मुझे तो तेरे আমি নাচানে গাড়ী চাই আছোঁ